Hello everyone, welcome back my YouTube channel, Blogis Life channel. আপোনালোকক স্বাগতম জনাইছো। মই যেহেতু আজি আপোনালোকক দেখুৱাম শ্ৰীৰাম কোম্পানী যিটো নেকি ইয়াত টাইলছ বনোৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই শ্ৰীৰাম কোম্পানীত আছো আৰু যিখিনি টাইলছ বনাও আমি সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই বৰ্তমান ইয়াতে কাম কৰোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে চাব টাইলছসমূহ কেনেকুৱা বনাই খেতুত কেনেকুৱা বনাই আপোনালোকক এতিয়া দেখাব নোৱাৰিম কাৰণ আমি আজি ছুটি লৈছোঁ। আমি যিখন কোম্পানী কাম কৰি আছোঁ সেই কোম্পানীত বৰ্তমান 12টা ধৰণৰ ইয়াত টাইলছ বনোৱা হয় আৰু যিখিনি টাইলছ বনোৱা হয় সেই টাইলছসমূহ আমি আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। মই বৰ্তমান মানে ইয়াত এটা বুক আছে যিখন মানে কাষ্টমাৰ আহিলে কাষ্টমাৰবোৰে যিখন ভাল পায় সেইটো লৈ যাবলৈ কাৰণে ইয়াত এটা বুক দিয়া হয়। লগতে ইয়াত টাইলছৰ লগতে আমি আপোনালোকক ইয়াৰ প্ৰাইচসমূহ কম, আপোনালোকে চাব। সো গাইস আপোনালোকক মই এতিয়া টাইলছবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াক চনতা টাইলছ বুলি কোৱা হয় এইটো আৰু ইয়াৰ নাম স্কোয়াৰ বটন বুলি কোৱা হয়, স্কোয়াৰ বটন টাইলছ আৰু ইয়াৰ নাম ট্ৰাই হেজ গ্ৰিপ বুলি কোৱা হয়। আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। গোটেইখিনি নামবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু লগতে ফটো দেখুৱাই। আৰু ইয়াৰ নাম হৈছে নেচাৰেল ৰকি। ইয়াৰ নামটো নেচাৰেল ৰকি। চাওক আপোনালোকক দেখুৱাই আছোঁ নেচাৰেল ৰকি ইয়াৰ নাম নেচাৰেল ৰকি। ইয়াত দেখোঁতে এইটো অলপ সৰু আছে, ইয়াৰ সাইজটো অলপ সৰু আৰু এইটো ডাঙৰ আছে। ইয়াক টেম্পল ৰক বুলি কোৱা হয়। এইটো ডাঙৰ আছে। নেচাৰেল ৰকিৰ সাইজতকৈ ইয়াৰ সাইজটো বেছি আছে কিন্তু ইয়াক টেম্পল ৰক বুলি কোৱা হয়। গাইছ আৰু মই গোটেইখিনি টাইলছসমূহ দেখুৱাৰ পিছত আপোনালোকক ইয়াৰ ভিউসমূহ দেখুৱাম। আৰু ইয়াৰ নাম হৈছে জিগজাগ। এইটো জিগজাগ বুলি কয় ইয়াক, জিগজাগ। আৰু ইয়াৰ নাম হৈছে গ্ৰাছ পেপাৰ। ইয়াৰ নাম হৈছে গ্ৰাছ পেপাৰ। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু ইয়াক ষ্টেপ এৰিয়া বুলি কোৱা হয়। ইয়াক ষ্টেপ এৰিয়া বুলি কোৱা হয়। ইয়াক ষ্টেপ এৰিয়া। ইয়াত টেম্পল ৰক ইয়াত জমা কৰি থৈ দিয়া হৈছে। টেম্পল ৰক ইফালে জিগজাগ আৰু টেম্পল ৰকি আৰু কিছুমান নাম নজনা টাইলছবোৰৰ দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এইবিলাক কি কয় মই নাজানো, নামখিনি নাজানো আৰু এইবিলাকৰ ইয়াৰ নাম নাজানো। বৰ্তমানটো এইবিলাকৰ নামখিনি আপোনালোকক ক'লোঁ, ইয়াৰ নামখিনি নাজানো মই বৰ্তমান আপোনালোকক দেখুৱাইছোঁ। আৰু বহুত কিছুমান টাইলছৰ নাম নাজানো বৰ্তমান। ইয়াৰ নাম নাজানো কিন্তু ইয়াত ষ্টেপবিলাকত লগাই এইবিলাক কি কয় মই নাম নাজানো। এইবিলাকৰ ইয়াত বহুত ধৰণৰ বনায়, এনে 12টাৰ অভাৰ বনায়। চ' গাইছ এইখন কোম্পানীত আমি কাম কৰি আছোঁ। আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ভিউসমূহ, আপোনালোকে চাব। গোটেইখিনি টাইলছসমূহ দেখুৱালোঁ আপোনালোকক কাৰণ এইটো বিল্ডিঙৰ পৰা মই আপোনালোকক অলপ ভিউটো দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' গাইছ মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ ভিউসমূহ। শ্ৰীৰাম কোম্পানীৰ ভিউজ ইয়াতে টাইলছ বনোৱা হয়, গোটেইখিনি ৰখা হয় টাইলছ আৰু বহুত ধৰণৰ টাইলছ বনোৱা হয়। ইয়াত কালাৰ দিয়া হয় টাইলছসমূহ। ইয়াত আপোনালোকক দেখুৱাই আছোঁ। ইফালে ৰুমখিনি এইসমূহ টাইলছ গোটেইখিনি। আৰু এয়া হৈছে গেট। বৰ্তমান ইয়াৰ বাউণ্ডাৰী হয়। ইয়াৰ গোটেইখিনি আমাৰ কোম্পানী শ্ৰীৰাম কোম্পানীৰ বাউণ্ডাৰী হয়। ইয়াৰ ফালে চাওক, ইয়াৰ গেট, ইয়াৰ বাউণ্ডাৰীসমূহ গোটেইখিনি চাওক, আপোনালোকে দেখুৱাইছোঁ।